মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ দিনটোতে HS ফাৰ্ষ্ট ইয়াৰ অৰ্থাৎ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ যি পৰীক্ষা HS ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল পৰীক্ষাৰ ৰুটিনখন আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছে। ৰুটিনখন মই তোমালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তোমালোকে ভাবিছিলা যে কেতিয়া পৰীক্ষা হ'ব, গতিকে সদশেষত তোমালোকৰ যি ৰুটিন সেই ৰুটিনখন শিক্ষা বোৰ্ডৰ পৰা আনুষ্ঠানিকভাৱে আজি ডিক্লেয়াৰ কৰা হৈছে। গতিকে মই তোমালোকক ৰুটিনখন দেখুৱাব বিচাৰিছোঁ। তোমালোকে চাই লোৱা কোন তাৰিখত তোমালোকৰ কি পৰীক্ষা আছে, তোমালোকৰ পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু শেষ কেতিয়া হ'ব, কোনটো ডেটত কাৰ পৰীক্ষা আছে, গোটেইখিনি আছে। তোমালোকে চাই লোৱা।